হেল্ল' বন্ধু বান্ধৱীসকল, সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ'না ভাইৰাছৰ পৰা হাত সাৰিবলৈ বিশ্ববাসীয়ে অপ্ৰাণ চেষ্টা কৰি আছে যদিও সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই। ৭ মাৰ্চ অৰ্থাৎ শনিবাৰলৈকে এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১,০১,৪৯২ জন আৰু মৃত্যুৰ সংখ্যা ৩,৪৮৫ জন। ভাৰতৰ লগতে অসমতো কেইবাটাও এই ভাইৰাছত আক্ৰান্ত ঘটনা পোৱা গৈছে। ভাৰতৰ বিভিন্ন চহৰত এই ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰি চিকিৎসা চলাই থকা হৈছে। কিন্তু এনে সময়তে জনসাধাৰণৰ ভয় আৰু দুৰ্বলতাৰ সুযোগ লৈ একাংশ ব্যৱসায়ী আৰ্থিক লাভৰ বাবে কিছুমান মিছা কথা প্ৰচাৰ কৰিছে, যিবোৰ মানুহে সঁচা বুলি ভাবি তাৰ বাবে টকা খৰচ কৰিছে। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। আহক আজি জানি লওঁ এই মিছা প্ৰচাৰসমূহৰ বিষয়ে। মাস্ক। কৰ'না ভাইৰাছৰ পৰা বাচিবলৈ বুলি এতিয়া বজাৰত মাস্কৰ চাহিদা আচৰিত ধৰণে বৃদ্ধি পাইছে। N95 আৰু N99 মাস্কৰ দাম ফাৰ্মাচীবোৰত কেইবাগুণো বৃদ্ধি পোৱা দেখা গৈছে। গ্ৰাহকৰ দুৰ্বলতাৰ সুযোগ লৈ মাস্কৰ দাম ৫০০ টকা পৰ্যন্ত হোৱা দেখা গৈছে। আনকি দোকানত এই দুবিধ মাস্ক নোপোৱাৰ বাবে গ্ৰাহকৰ মাজত আতংকৰ সৃষ্টি হৈছে। অনলাইন শ্বপিং ছাইট এমেজন, ফ্লিপকাৰ্ট আদিতো মাস্কৰ নাটনি দেখা গৈছে। কিন্তু সঁচাকৈয়ে এই মাস্কে আমাক এই ভাইৰাছৰ পৰা বচাই ৰাখিব পাৰেনে? বিশেষজ্ঞৰ মতে এই ভাইৰাছত আক্ৰান্ত ব্যক্তিয়েহে মাস্ক পিন্ধাটো অধিক জৰুৰী, যাতে তেওঁৰ পৰা আন লোকলৈ সংক্ৰমিত নহয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাক্তৰ হৰ্ষবৰ্ধনে কৈছে যে মাস্কক লৈ যি ধৰণে উৰা বাতৰিৰ সৃষ্টি হৈছে সেয়া উচিত হোৱা নাই। এই ধৰণৰ আতংক সৃষ্টি কৰি মুনাফা লাভৰ চেষ্টা কৰা বিক্ৰেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকীয়াই দিছে। মদ। কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে মদ খোৱা ব্যক্তিলৈ কৰ'না ভাইৰাছ সংক্ৰমিত নহয়। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে মদ খালে কৰ'না ভাইৰাছ সংক্ৰমিত নোহোৱা কথাটো সম্পূৰ্ণৰূপে মিছা। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে মদে কৰ'না ভাইৰাছ ধ্বংস কৰিব নোৱাৰে। শৰীৰত এই ভাইৰাছ লাগিলে ক্লৰিন বা সুৰাই ধ্বংস কৰিব নোৱাৰে। লগতে তেওঁলোকে সতৰ্ক কৰি দিছে যে কাপোৰ, চকু আৰু মুখত মদ অথবা সুৰা ছটিয়ালে সেয়া স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'ব পাৰে। ক্লৰিন আৰু মদ অৰ্থাৎ সুৰাৰ ব্যৱহাৰ বীজাণু শেষ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ ব্যৱহাৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰিহে কৰা উচিত। তেল, বাবাজী ইত্যাদি। মানুহৰ দুৰ্বলতাৰ সুবিধা ল'বলৈ সকলোৱে চেষ্টা কৰে। বহু লোকে তেল, দৰৱ আদি বিক্ৰী কৰিছে কৰ'না ভাইৰাছৰ পৰা নিৰাময় কৰিব বুলি। আনকি কৰ'না ভাইৰাছৰ পৰা ভাল কৰিবলৈ বাবাজীও ওলাইছে, যিয়ে লাভৰ বাবে তেল, ক্ৰীম আদি বিক্ৰী কৰিছে। বিশেষজ্ঞৰ মতে এই সকলোবোৰ মিছা। যদি কোনোবাই এই ভাইৰাছৰ পৰা বচাব বুলি দাবী কৰি অনলাইন বা অফলাইন যিকোনো বস্তু বিক্ৰী কৰে তেন্তে সেইবোৰৰ পৰা আঁতৰি থাকক। বন্ধু বান্ধৱীসকল, বহু লোকে আমাৰ দুৰ্বলতাৰ সুবিধা ল'বৰ বাবে চেষ্টা কৰি আছে, কিন্তু তাৰ বাবে আমি নিজেই সচেতন হ'ব লাগিব। ইয়াৰ বাবে ল'বলগীয়া বেছিক সাৱধানতাসমূহৰ বিষয়ে আমাৰ চেনেলত ভিডিঅ' উপলব্ধ আছে। অনুগ্ৰহ কৰি এবাৰ চাই ল'ব। গতিকে সাৱধান হওক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।